বেক মাই ইউটিউব চেনেল পাৰ্থৰ পালি ব্লগলৈ আকৌ আপোনালোকক মই পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু যিসকল মোৰ নতুনকৈ মোৰ চেনেলটোলৈ ভিউৱাৰ্ছ আহিছে তেওঁলোকক কওঁ যে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু মই আজি বৰ্তমান উপস্থিত আছোঁ পাঞ্জান গাঁৱত আছোঁ পাঞ্জান পঞ্চায়ত হয় গাঁও হয় গতিকে এইটো পিছফালে দিছে নহয় এইটো পাঞ্জানৰ প্ৰাথমিক বিদ্যালয় হয় পাঞ্জান প্ৰাথমিক বিদ্যালয় তাৰপৰা এইফালে দেখিছেনে এটা কিমান প্ৰকাণ্ড গছ হয় এজোপা প্ৰকাণ্ড গছৰ তলত মানে ছাঁ যে ছাঁতে মানে আছোঁ আৰু সকল এইটো পাঞ্জান নোপোৱা গতিটো এটা তিনিআলি হয় এইফালে আমাৰ ঘৰৰ ফালে যায় তাৰপৰা এইফালে হৈ গ'ল পাঞ্জান টাউন আছে এইফালে পাঞ্জান টাউন আছে তাৰপৰা এইফালে ক'ত যায় নাজানো বাৰু মই ভালকৈ তাৰপৰা মই এইফালে লগৰজনে গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতিছে মানে দেখাম হা আমাৰ এজনে গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছে পূৰা মানে লেকচাৰ মাৰি আছে এইফালে দেখিছে নহয় কাৰ লগত পাতি আছে আপুনি ঐ ব্ৰ কাৰ লগত কথা পাতি আছে হে কাৰ লগত মাইকীৰ লগত কথা পাতি আছে পাতিছে জানো অঁ ঠিক আছে এইফালে মোৰ লগৰজনে পূৰা মাইকীৰ লগত পূৰা কথা পাতি আছে গাৰ্লফ্ৰেণ্ডৰ লগত পূৰা কথা পাতি আছে আৰু সেইফালে ছোৱালীজন মানে দিছে নাচলেকে বাৰু ফ্ৰেণ্ডছসকল মই তোমালোকক বস্তু এটা দেখাই আছোঁ দেই এইফালে মানে জান এখন দেখাম মানে সেই জানখন আমাৰ ফালে গৈছে ধনচিৰিত পৰিছে একেবাৰে গৈ পেলানি সেই জানখন দেখাই আছোঁ এইফালে এতিয়া ব্লগ দিয়াৰ ৰাস্তাটোদি আহি আছোঁ মই এইফালে নামি দিম এতিয়া নামি পেলানি এইফালে জানখন এইফালে আছে দেখাই আছোঁ এইবিলাকত পূৰা পানী হৈ যায় মানে এইবিলাকত যেতিয়া পানী হ'ব নহয় যেতিয়া হেৰি হৈ যাব তেতিয়া তামাম এইবিলাক মানে চব লুকাই লৈ যায় এইখনে জান হয় এইখনে সেইখন দলং হয় দলংখনত দেখাই আছোঁ মই ওপৰেদি গৈ পেলানি এতিয়া এনেই দেখাই দিছোঁ আৰু মই সেই তাতে আছিলোঁ সেই ডাঙৰ গছজোপা দেখিছে নহয় এইজোপা এই গছজোপা তলতে আছিলোঁ হ'লে এইজোপাত ফ্ৰেণ্ডছসকল এই কিবা কয় সেই পাঞ্জানলৈ আহিলে আপোনালোকৰ যদি কাৰোবাৰ বেছি ভাগৰ লাগে তেনেহ'লে গৰম চৰম লাগিলে এতিয়া আপোনালোকে জিৰণি ল'ব পাৰিব কিন্তু ছাগলীহে দেখোন দুটা কাজিয়া লাগিবি নেকি ভাই হওক কিয় দেখ ৰহা হে মুঝে মেৰে সাথ নাহি লাগনা হা তাৰমানে মানে পূৰা লেতেৰা কৰি থৈছে মানে এইবিলাক দিছে নহয় কি যে কৰি থৈছে তামাম লেতেৰা এইবিলাক এনেকুৱাবিলাক কৰিব নালাগে একচুৱেলি ইমান লেতেৰা কৰি থ'ব নালাগে যিসকলে ইয়াতে কিবাকিবি খাই কৰে আপোনালোকে যাতে বাহিৰত এইবিলাক ক'ৰবাত এজেগাত পেলাই পেলানি জ্বলাই থৈ যায় বা এজেগাতে কিবা কৰি থৈ যায় মই তাকে আপোনালোকক ক'লোঁ তো ফ্ৰেণ্ডছসকল এইফালে মোৰ লগৰজনে পূৰা দেখাই আছে মোক ভিডিঅ' কলিং কৰি দেখাইছে জানে তাৰপৰা আৰু বস্তু এটা দেখাইছোঁ আপোনালোকক এইফালে এইটো দেখিছে নহয় কনষ্ট্ৰাকশ্যন অফ বাথোছ কালচাৰেল চেণ্টাৰ এট দি পূব পাঞ্জান আণ্ডাৰ 5 ASFC 2019 আৰু 2020 পাঞ্জানৰ ৰাজহুৱা ভৱন হয় ইয়াতে মানে কিবা ফাংচন হ'লে ইয়াতে পাতে আৰু তো ফ্ৰেণ্ডছসকল এতিয়া আমি বলক গৈ আছোঁ পূৰা ধনচিৰি নদী চাবলৈ ধামাকা ভিডিঅ'ৰ লগত আৰু আপোনালোকে ভিডিঅ'টো ক'তো স্কিপ নকৰক সম্পূৰ্ণকৈ চাই থাকক দেই ফ্ৰেণ্ডছসকল এইখন পাঞ্জানৰ দলং হয় মই দেখাইছিলোঁ যে তলৰ পৰা যে এইখন দলং হয়
আহি ফ্ৰেণ্ডসকল আমি দেৱছৰ পৰা এম ই স্কুল পাই গ'লোঁ। এইখন স্কুলতে ময়ো পঢ়িছিলোঁ হ'লে এটা সময়ত, আৰু বহুত মিছ কৰিছোঁ ছাৰ বাইদেউসকলকো। আৰু ইয়াতে ক্ৰিকেট খেলা হয়, ইয়াত ক্ৰিকেট খেলে ফ্ৰেণ্ডবিলাকে আহি পেলাই আনি। তো ফাইনেলি ফ্ৰেণ্ডছসকল পাই গ'লোঁহি আমি ধনশিৰি নদী, যিখন আপোনালোকক মই দেখাই আছিলোঁ যে কিবা কয় পাঞ্জানত এখন জান। সেই জানখন আহি পেলাই এইখন ধনশিৰি নদীতে পৰিছে আহি পেলাই। ইয়াতে সেইখন নাও দেখিছে নহয়, ইফালে জুম কৰি দিছোঁ। তাৰপৰা সৌখন হ'ল দলং বনাই আছে, ধনশিৰি নদীৰ ওপৰেদি দলং বনাই আছে। টাইম লাগিব, এতিয়া পানী হৈছে লাহে লাহে বনাই আছে আৰু। তো এইফালেদি নাও চলে, মানে এইফালে নাৱেদি মানে ইপাৰ সিপাৰ মানুহবিলাক ঘূৰি দিয়ে আৰু। তো চাই থাকক দেই।